স্পষ্ট কথা কওঁ প্ৰতিটো মুহূৰ্ততে আৰু বৰ্তমান সময়তো আৱেগত আছোঁ আমি সকলো। জুবিন দাবিহীন এইবাৰ পূজা, তথাপিও দেৱী মাৰ শ্ৰীচৰণত সেৱা অকণ ল'লোঁ যেন আমাৰ জুবিন দাৰ আত্মাই শান্তি পাওক। প্ৰকৃত সেইজন এজন ভগৱান। ইমান আটক ধুনীয়াকৈ পূজাস্থলী, সঁচাকৈ ভাল লাগিছে দেখি পেলাই। খুব ধুনীয়াকৈ সজাই তুলিছে আমাৰ লোকেল জেগাতে। কিন্তু এটাই অকণ বেয়া লাগিছে মনটোত, জুবিন দা আমাৰ ভূপেন ককা ক'ত থৈছে বাৰু চুক এটাৰ মাজত। এই যদি আগফালৰ গেটখনৰ এই মাজৰ এই লাইটটোৰ ওচৰত যদি জুবিন দা ফটোখন দি থ'লেহেঁতেন কিমান ভাল পালোহেঁতেন নহয় আমি তেতিয়া আৱেগিক হৈ আছোঁ। জুবিন দাক বাৰু ইয়াত থ'ব লাগেনে পূজা সমিতিয়ে? তেওঁলোকতো ডাঙৰ ডাঙৰ মানুহ, তেওঁলোকে বুজি পাব লাগে আমাৰ সাধাৰণ মানুহৰ মনৰ কথা। তেওঁলোকেতো চব কথাই জানে। দেৰগাঁও বিভিন্ন কেইখন পূজাস্থলী চালোঁ, চবতে একেই। জুবিন দাক চুক এটাত ক'ৰবাত থৈ দিছে, থৈ পেলাই শ্ৰদ্ধাঞ্জলি জনাইছে। জোনাই এই পূজাস্থলীভাগ ইমান ধুনীয়া লাগিছে। ছ'চিয়েল মিডিয়াত বৰ্তমান সময়ত একদম ভাইৰেল হৈ আছে। পূজাস্থলীভাগে মানুহৰ আমাৰ অন্তৰাত্মা জিনিবলৈ সক্ষম হৈছে। ইমান ধুনীয়াকৈ জুবিন দা আমাৰ হীৰা আমঠু বৰ্তমান আমাৰ মাজত নাইকিয়া হৈ গৈছে। মণ্ডপটোৱে জুবিন দা বনাই পেলালে। সঁচাকৈ আমাৰ দেখি খুব ভাল লাগিছে মনটো। বাকী সকলেওতো এনেকুৱা পদক্ষেপ হাতত ল'ব পাৰে। কি কয় আমাৰ সাধাৰণ নাগৰিকে ইয়াৰ ওপৰত কিবা এটা মন্তব্য দিলে ভাল পাম।